আমাৰ ব্ৰইলাৰ ফাৰ্ম প্ৰজেক্টটোৰ কামবিলাক বৰ সুন্দৰভাৱে চলি আছে মোৰ যোৱাবাৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে টকপাতবিলাক আহিলে মানে আপোনালোকক আপডেট দিম যিহেতু পাতবিলাক অনা হ'ল সেইটো কাৰণে আপোনালোকক মই দেখুৱাই দিম বুলি ভাবিছিলোঁ আৰু আমি এনেদৰেই পানীত মানে দমাই থৈছোঁ সকলোকে নমস্কাৰ জনাম মই চিন্তু সোণোৱালে মোৰ অন্যতম এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ যিহেতু পথাৰখন একেবাৰেই শুকান সেইটো কাৰণে আমি ইয়াত মটৰ লগাই পানী দিব লগা হৈছে আৰু নদীখনৰ ওচৰত থকাৰ কাৰণে আমাৰ পানী দিবলৈ একো অসুবিধা হোৱা নাই মোৰ লাষ্টৰ ভিডিঅ'ত ওপৰ চালিটো মানে কমপ্লিট হোৱা নাছিলে আৰু এইবাৰ কমপ্লিট হৈছে আমাৰ প্ৰজেক্টটো লাহে লাহে কমপ্লিট হৈছেগৈ আৰু বেছি দিন নাই আৰু যেতিয়া কমপ্লিট হ'ব আপোনালোকক মই আকৌ এবাৰ দেখুৱাম তেতিয়ালৈকে আপোনালোকে চাওক কিমান দীঘল হ'ব ইয়াৰ দীঘলটো এটা অনুমান কৰিবচোন আপোনালোকে কিমান হ'ব এবাৰ কমেণ্ট কৰি জনাব বাদ বাকী আৰু এনেকৈ থোৱা কাৰণটো হৈছে মানে পাতবিলাক শুকাই গৈছিলে সেইটো কাৰণে মানে পাতবিলাক আমি তিয়াই থৈ দিছোঁ ফাৰ্মটোৰ ওপৰভাগৰ চালিখন গাঁঠিবলৈ ইয়াত কামিবিলাক কাটি থকা হৈছে আজিলৈ ইমানেই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই